guys, good morning from home. মানে guys কি জানে নে মালিকে মাছে কাম করবে মালিকৰ গাড়ীখন লৈ আইছো গাটা আধা ৰাস্তাৰ পৰাই ও সেনে দেনে গাড়ীখন লৈ আইছো সম্ভৱ অফৰোডিং কৰবা এখানে দি আজি কাহানো ব্রেক চেক নাই জি গাড়ী ঘুমাই দিও ভাল সাইকেল লাগেল ভাঙি আলছো এখান দি একদিন অফৰোডিং কৰি লাগব নলিবা 24 ঘন্টা এটা থাকতে পারি পাৰি একেখন মাৰি ল'ব লাগিব আহিলে হে তুই এখন মাৰি কিনে তো বিজনেস না একদিন কৰিম গাইস কমেন্ট কৰ দিয়া লাগব খালি বলি যা মাৰি বেয়া দেখি আছো আমার চাবি পা দেখো দি তে উডু জয় ভনেশ্বনী হা চলম লাগে। তো ধরে জয় হনুমান লাইলে যা লাই যাম ও সম্ভব মই দিছো মানে গেল ফুৰি আহো মোক অলপ ফুৰি আহো লাগ পাই আছো ট্রাক আসি চাই ট্রাকখান শুন দে নেকি জি হ'ব আজি মুড়ি গেল কি হয় চাও জি অন ক্যামেরা চাও ক্যামেরাম্যান নে বার দাই বলি এটা শব্দ আছে গাইস চাও মরনা নম্বর অন ক্যামেরা মরনা নম্বর চাও और की बकला है के रखी दे वाला भाई रिस्क लेने का रिस्क नहीं लेने का যাও মালিক আমি অলপ ফুৰিলো সবক মনা যাম কাম মনা যাও তো জাগি আন্দল দলি হেল তা চেন্দল দলি হেলছো মালেও মই একবাৰ হুটছো মালিক এবাৰ আজি পইচা পাম না নাপাও গাড়ী বেৰে জাক মাৰ দিছো ডাইৰেক্ট কি করবি ন কানো যাবি না পইচা দি যাবাৰিছ না জি রোড দিছি তেজো খরচ আকো করবি না রে গেলে আমি কি আনাই তুমি হাদি হামান নয় ও আলে দিবুনা রে ফালতু করে চেমা ছুটি সাইন্টু লাস্ট পারে মালিক লাস্ট করলে কি মালিক আজিকালি লাস্ট কিয়া করে আপনি কি করবি এই রোড বহুত কথা এই শুনে এই রোডতেই যাই কামই কৰা নাই রোড হলেও কাম করবা ইচ্ছা থাকিলে কিন্তু পইচাটো পালি কাম কৰি ভাল লাগে কিন্তু মালিকা কলি বেয়া পাই দেখছো ভিডিও টিলে অমানে দেই কিন্তু আমি কই দিম কারণ আমি লিগেল উঠি যাও পর বাগে কাটি দি এই তো মুখ সু পরত রোদুত মানে এতে এখানে ইমান মানে দিয়েছিলি বো যাবাক পারিছে গাছিলাও গাছ কাছিলাও ওগুলার বেশি বকিলে কেমনে দে সম্ভব তিরপল খান উঠিয়ে লৈছো আগে খুলি আপনাকে ভালকে দান বেয়া গরম দিছি ভাল তিরপল বেয়া গরম হৈছে গাইছ বেয়া গরম টনটনে গরম এই গরমত কাম কৰা ধেমালি আপোনালোকে বিছক দিন ক'ৰবাত কৰিব যাব গৰমত খাও পানী দিলে চাউল বোলে পানী ঢালিব লাগে মালিকে কৈছি পানী দিছে আৰু অলপ থাকি চম্বকত ঢালি দিলে বুঝে গেছি চম্বক দে খাবা দে বঢ়িয়া এই ৰ'দত গাইছ বজাই এই কেঁচা কলো হ'ব লাগবে কলে এনে কলে মানুহে আৰু ক'ত কলেও ভাবি এটা আৰু কি কাম আছে ভাত খোৱা হানি বাকী আমাৰ এইফালে তিৰপল টানা অকল গোটাই এই হানি কাম আছে এতিয়া মই ভাবিছোঁ গাইছ ঘৰত যাওঁ মালিকে নে ঘৰত যাব নে কাম কৰিব লাগিব এতিয়া তিনটান বেলাব এতিয়া আৰু 12 বাজি যায় গাইছ আপনি কৈছে কি আমি তিৰপল খানে চলিলে আবু হান্দৰ লগত তই কি হেবি বিমল খাবলে চলি কত দে বোলে হা কাক বাল্টিঙেদি পানী বাদ দিছোঁ ডাইৰেক্ট চিটি মেলি এটা মাৰি দেনি এক বাল্টিং মাৰি কি হ'ব না কৰিব লাগিলে ভাংচি বাদ দিয়ে কৰিব লাগিলে জিয়া ই জনাই তই জনাই দুটা খুট থাকে হাঙুৱা গাইছ বাকী মই গা পা ধুই লৈ এতিয়া বিয়া খাব যাওঁ ক'ত যে বিয়া খাওঁ আমি আহি পালোঁ বিয়া খাব লাগে এতিয়া আমি মানে টাইম কিমান হৈছে যিমান কেইটা বাজিল আৰু 10 বাজিল আঢ়ৈটা বজাত বিয়া খাব যাওঁ চম্পক একে হেণ্ডচাম হয় সদায় আপি চাব যাওঁ আৰু বিয়াত আৰু মালিকে উচুৰ ক দিবনে নাদে উচুৰ ক মালিকে আৰু মানে বেমাৰ হৈছে কামত নাহিলে বেমাৰ বুলি কয় এতিয়া বিয়াৰ নাম শুনি মাংস বেমাৰ নাই দিয়া কি হৈছে মালিক চম্পক
পইচা পৰা বুলি ভাবিছিলে না এই তাতে মানে আহি থাকোঁতে আৰু মালিকে গাড়ী লৈ আহি থাকোঁতে পইচা পৰা বুলি ভাবিছে আজিকালি বাবা কাৰো বৰকা দিবলৈ পইচা নপৰে পঢ়িলেও সেই ভাগ্যত পাব লাগিব পইচা পৰা নপৰে আমি প্ৰমাণ পাই গৈছোঁ কি মজা পেণ্ডেল দিছে মালিকৰ কালাৰ কিছে বঢ়িয়া আছে বগা হালধীয়া কলা সুমন এই চাব এখন মানে মালিকৰে পেণ্ডেল গাইছে আমাৰ বঢ়িয়া পেণ্ডেল দিছে দেই কম দামতে ভাল এই এখন পেণ্ডেল কিমান দিছে হেৰি 14,000 মানে 14,000 কম দামী পেণ্ডেল লাগিলে মালিকক কণ্টেক্ট কৰিব পাৰে নাম্বাৰটো নালগে দিবি মালিকও মাতলি আৰু মালিক বুলি চব দিয়া আছে খাই আছোঁ কেনে হয়নে বজো এইটো বেয়া বজো মাংস চাংস গোটাই দিব খাবি গোটাই মজাকে খালো কিন্তু না কি খাই গা বেয়া খাই গা সম্পৰ্ক 3 দিনমান ভাত খোৱা নাই নেকি কেইমান খা আকবৰ ভাত মই দিয়া ৰাতিপুৱা ভাতে খোৱা নাই মই কেনে ঘূৰিলা আপোনাৰ গাড়ীখন আনো কাম নাই দিয়ক তেল চেল নাই এই কাম আৰম্ভ হৈছে বোলে মালিকৰ এইছে লাইট দিয়া হ'ল এফালে কাম কৰি আছে আমাৰ মালিক এই লাইটটো বঢ়িয়াকৈ লাগে দিছে একদম এটা লগাই দিছোঁ এই কাম কৰোঁতে আৰু ৰছী লওঁ ৰছী নিয়ে এটা মস্ত দিলে দৰা এই মাৰ গাঁঠিটো নামৰা গাইছে সেইটো দুটা মাত দিলোঁ মই বাহ এভেইলেবল বা আছে খানাটো নহয় এটা মালিকে খানা খাব নাকি তাকে এই গাইছ মালিকে খানা দিয়াৰ কথা কৈছিলে কি আম কৰিব এই আম আমার এই কাঁচডালৰ খাওঁ নেকি আমি খাম কুটি খাম আমাক নেযোৱা আৰু কি কৈছিলে তুমি পাৰ্লামেণ্ট থাকে পাৰ্লামেণ্ট বেগ দিছো কোনি ভাল আছে এই ওৰাই বৰ্তমান বা আনিবি আছিলোঁ তাৰমানে লাইন গেল কেনে এটা লাগছে লাইনটো যোৱাৰ কেনে লাগছে লাইনটো যোৱা ভালো লাগছে ভাল লাগছে আৰু মালিকে কি কৈ জানা নাই এফালে যোগ এটা শুনোৱা মালিকে আমাৰ তাক যোগ দিছে যোগ মানে এই জিকাত কাম কৰিব আহিছে সেনে গোটাই বিয়া পাতা এনে মালিকে কি সেনে মোক পইচাই নাহা দে যোগ 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 বুলি কৈছে যোগ এনেকৈ যি কৈ তই কি কবি সেনে পইচা নাহা দে কেনে হাতব মালিকে তাৰমানে আমাক হেৰি কৰাটো আমাক খিলবা উঠি নৰে আমাক খিলবা তুই গাছে দিও আমি ৰাতি আম ক'ত পাইছে তই গাছৰ বান্ধছো গুচিটো তই খাবি দিয়া আমি নাখাওঁ কেনে বেয়া লাগে মজা বঢ়িয়া কাম কৰিছে পাই ৰাতি আৰু দি পিছ মোৰে জ্বলা আছে আৰু দি তেতিয়াহ'লে গাছ অলপমান আছে এই খালি ৰাখত দেখাই আছে আমি খাওঁ দে ঠেলি পেলাব এই 20 টকা কি কৰোঁ নকলি 20 টকা দি চামুচ ল'বা দিম তাকে চামুচটো ল'বা দি এই জুমাৰিটো কি পাঁচ ভাল মোক দিছে কম দামী আমাৰ এখানি হ'ল বঢ়িয়াকৈ কমপ্লিট ফাইনেলি তো এতিয়া আমাৰ বেলেগ কাম শেষেই আৰু এই গাছ CSK 5 লাখত বিক্ৰী যায় দিবাৰ বেয়া নম্ৰা ধনী বহুত বুঢ়া আহি অচি না ভৰি থাকছে আৰু টকাৰ ফেন আৰচিবি এই গাছ একম দলমতি মে গাছ লাগে বলা গাছ আৰ চি বি গাঙ দিবাৰ বেয়া আৰচিবি ফেন বনাম আমি এইফালে পিছফালে কৰিব লাগে এতিয়া এই পিছফালে পিছ চাইড আম খাই আছা কেনে লাগছে তবলা CSK কিয় বেয়াকৈ কৈছে CSK কিয় বেয়াকৈ কৈছে সঁচা কথা কওঁ CSK বেয়া নাই আছে কেই বছৰ বেয়ান 2 বছৰ বেয়ানত কেইটা ট্ৰফি নিছি কোনে 5টা নিছি তেতিয়াহ'লে 5টা নিলে তোৰ টিমে কিয় পাৰা নাই এটা আলিয়ন্স 5 লাখত বিক্ৰী গৈছে এইবাৰ নিদিলে দাম আছে তোৰ পিছে নেকি নকপি বাবু খং উঠি যায় না চৰি কি কৈছি জুমনি এই নাৰিকেলৰ বগা বুজি খেলিছি চলি চাইকেল চলে ৰাতি কি কৰিব গাইছ দুগুলা কথা ধনী মানুহ না আমি ধনী তো ধনীক বেয়াকৈ কোৱা মানুহ দে এই ফাইনেলি ছুটি হ'লে পাজা দে বাই বাই গাইছ বাই গাইছ পিছৰ লাইটটো লগাই দিয়া ফাইনেলি ছুটি হৈ গ'ল মালিকে পইচা দিছে আজি গাইছ ভাল লাগছি মোৰ মনটো মালিকে মানে আমাক কৈ পইচা নিদিলি কওঁ নে ভিডিঅ'ত বেয়া পায় দিয়াতো ক'ব লাগিব নাই ভাত দি কামৰ পৰা আহিলোঁ
আজি হাজিৰা পাইছোঁ ৰ মালিকে হাজিৰা দিছে হাজিৰা 200 টকা হাজিৰা তাক বাকী টকা যাক দিব নুমাক ভাত দিওঁ নাজ নুমাই মানে কি আনছে আজি আনছে মানে কি বোলে দালি ভাত তৰকাৰী ভাজা ভাজা মাছ মান দিয়া বঢ়িয়া মই মানে ভাজা মাছে খাই ভাল পাওঁ আৰু মাছৰ ডিমে খাওঁ দে তো গাইজ ফাইনেলি ভাত পানী খালোঁ আৰু আজিতো গমেই পেলাক দিনটো কামেই কৰিলোঁ ৰাতিও কাম কৰিলোঁ কামেই আৰু গাইজ কাম মানে কাম পইচা পালেও কাম নাপালেও কাম কালি কৰিবই লাগিব বাকী এতিয়া আৰু কি ক'ম ভাত পানীটো খালোঁ এতিয়া খামও দিয়া আৰু পাকাত দিওঁ বাকী ছাবস্ক্ৰাইবটো কৰিব গাইজ যোনে যদি ছাবস্ক্ৰাইবটো কৰা নাই মানে ছাবস্ক্ৰাইবটো কৰিলে ভাল লাগে 7,000 হ'ব যাই আছে আমাৰ ফেমিলি বাই বাই